নমস্কাৰ, মই নিতুশ্ৰী। নৈ পাৰৰ সেই আবেলিৰ বতাহজাক বহুত ভাল লাগে মোৰ। নীলা আকাশ আৰু নদীৰ পাৰত কটোৱা সেই সময়খিনিৰ মাদকতাই সুকীয়া। নদী হোৱাটো ইমান সহজ নহয় চাগে ন? বুকুত সমস্তখিনি সামৰি নীৰৱে বৈ থকাৰ দুখ কেৱল নদীয়েহে বুজে। বাকীবোৰতো নদীৰ বুকুত উটি যোৱা চাজিল। নদীয়ে যলৈকে নিয়ে তলৈকে যায়। মই নদী হ'ব নোখোজো, অথচ মোৰ বুকুতো এখন নদী আছে। কোনেও নেদেখাকৈ ই বৈ থাকে। আজি ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ নদী পাৰৰ ফালে বুলি। ধুনীয়াকৈ সাজি কাচি আহিছোঁ চাদৰ মেখেলা পিন্ধি। দুয়োজনী বাই ভনীয়ে আজি কথা পাতিলোঁ যে অকণমান ওলাই যাওঁ, কিন্তু ক'ত? নদীৰ পাৰৰ ফালে বুলি। নদীৰ পাৰত সেই আবেলিৰ বতাহজাকৰ মাদকতাই সুকীয়া। দুয়োজনীয়ে আকৌ খোৱা বস্তু বহুত লৈ আনিছোঁ দেই। চুপ, চিকেন ড্ৰাই ফ্ৰাই, চিকেনৰ আকৌ 2টা আইটেম বনাই নিছোঁ। আৰু বহুত বস্তু নিছোঁ, বিস্কুট, চিপছ, কুৰকুৰি সেইবোৰতো আছেই। খাব পাৰোঁ নোৱাৰোঁ সেইটো পাছৰ কথা, কিন্তু নদীৰ কাষত যে বহি বহুত ভাল লাগিছে। দুয়োজনীয়ে এপাক নাচিও আহিলোঁ আৰু ফটো মাৰিলোঁ। এতিয়া খাইহে আছোঁ। নদীৰ কাষত বহি দুয়োজনী বহুত কথা পাতিলোঁ আৰু বহুত ভাল লাগিল। কেতিয়াবা এনেদৰে ওলাই আহিব লাগে। এই দুদিনীয়া জীৱনটোতনো থাকিম কিমান দিন? যিমান দিন আছোঁ শান্তি মনেৰে যেনেকৈ মন যায় তেনেকৈ থাকিবলৈ চেষ্টা কৰিব লাগে। আজি মনটো অলপ বেছিয়ে ভাল লাগিছে। ভাল নালাগিবনো কিয়? ইমান শান্তিপূৰ্ণ ঠাই এডোখৰত যে বহি আছোঁ, একো শব্দ নাই, মাথো শব্দ হৈছে নদীৰ পানী বৈ যোৱাৰ। বহুত সময় বহিলোঁ নদীৰ পাৰত। এতিয়া আৰু ঘৰমুৱা হ'বলৈও সময় হ'ল। গতিকেলৈ এতিয়ালৈ আহিছোঁ। বাই বাই গাইজ।